এয়া হাতত ফুল লৈ মই সাজু হৈ আছোঁ লগৰজনীৰ ককায়েকৰ বিয়ালৈ বুলি। আৰু এয়া দেখিছেনে দৰাকো বহুত মেকআপ কৰি দিছে, যিহেতু ছোৱালী আনিব যাব অলপ ধুনীয়াকৈতো যাবই লাগিব দিয়কচোন। এয়া দৰা বহি ল'লে দৰাৰ গাড়ীত, আৰু আমিও বহি ল'লোঁ বেলেগ এখন গাড়ীত বহিয়ে অলপ চিঞৰোতে আমি গৈ পালোঁগৈ কইনাৰ ঘৰ। যিহেতু কইনাৰ ঘৰটো ওচৰতে আছিল, বৰ বেছি দূৰ নহয়। আৰু কইনা আনিব গৈছোঁ যেতিয়া ইমান সহজতেনো কইনাৰ ঘৰত প্ৰৱেশ কৰিব দিবনে। এয়া বাটত দাং ধৰা পৰ্ব আৰম্ভ হৈ গ'ল। বহু সময় ধৰি দৰদাম কৰাৰ পাছত, বহুত বিহু কৰাৰ পাছতহে আমাক দাংডাল এৰি দিলে। হ'লে কি হ'ব, পদূলিমুখত গৈয়ে চাউলৰ হামলা। আৰু এয়া নীতি নিয়ম কৰি আমি কইনাৰ ঘৰত প্ৰৱেশ কৰিলোঁ। কইনাৰ ঘৰতো কিছুমান নীতি নিয়ম কৰি যেতিয়া এনেকৈ কইনাক উলিয়াই দিয়ে, এই সময়খিনি বৰ বেছি দুখ লাগে। তাৰপাছত আমি আহি পালোঁহি দৰাৰ ঘৰ, আৰু দৰাৰ ঘৰতো কিছুমান নীতি নিয়ম কৰিলে। আৰু বিহুৱে হওক বা চুমুৰেই হওক, ননচাকৈনো বিয়া এখন সমাপ্ত হ'ব পাৰেনে। আৰু ভিডিঅ'টো শেষলৈকে চালে যেতিয়া লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বাই বাই।